চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে নমস্কাৰ। মই এতিয়া ওলাই যাবলৈ ওলাইছোঁ, মানে আলহী আহিছিলে ঘৰত, আলহী থ'ব যাব ওলাইছোঁ। আলহীক থ'ব যায় ওচৰতে বজাৰ এখন আছে, ভাবিছোঁ বজাৰ অলপো ঘৰত চব্জি তব্জিও নাই, আৰু মোৰ ভাগিনজনীৰো বাৰ্থডে, মানে কি মোৰ ভণ্টিৰ ছোৱালী তাইৰো বাৰ্থডে, তো তাইক বোলে বাৰ্বি ফ্ৰক লাগে, তো কেক কাটাৰ সময়ত ফ্ৰক লাগে বুলি কৈ আছে। মাকে কৈছে ফ্ৰক এটা লৈ আহিবি, তো ভাবিছোঁ যদি মই ভাল ফ্ৰক পাওঁ তাইৰ কাৰণেও ল'ম। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব আৰু মৰমো দি যাব মোক। তো বলক মোৰ লগতে আপোনালোকে বজাৰখন চাওকচোন, কেনেকুৱা আমাৰ মোৰ ওচৰৰ বজাৰখন। বলক বজাৰলৈ যাবলৈ এইটো চাইডেদিও যাব পাৰি, এইটো চাইডেদিও যাব পাৰি। বাঁহৰ দলংখনেৰে গ'লে সোনকালে পুটুককৈ বজাৰখন যাই পায়। এয়া চাওক, আমি বজাৰখন বহুত সোনকালে আহি পালোহি। বজাৰত সোমাই চিধা বস্তুৰ দাম দৰ কৰাত লাগি গ'লোঁ মই। ভাগিনক কেমেৰাটো ধৰিব দি কিমানে বগৰী 40 টকা। মিঠা নেকি? মিঠা বগৰী কম নলয়। এইটাই ল'ব। আপেল আপেল বগৰী নেকি? আৰু এইবোৰ দেখিছেনে, একদম লোকেল বস্তু ইয়াৰ ওচৰৰ মানুহবোৰে বেচিবলৈ লৈ আহে সকলো। দাদা এডাল কিমান? এইকেইডাল হা কম নহয়, বহুত বেছি। এডাল ফুল বুলিয়ে কিনিলোঁ, ইমান ফুল বুলিবোৰৰ দাম, বেছি কিনিবই নোৱাৰিলোঁ। বজাৰ কৰি আহি থাকোঁতে ইয়াতে কাপোৰৰ বজাৰৰ মাজতে মই মোৰ লগৰজনীকো লগ পালোঁ। তাইক কৈছোঁ মই তোক ভিডিঅ' কৰি দিছোঁ দেই। তাই নাইটি কিনি আছে, তাইকে লগ পালোঁ, বহুত দিনৰ মই লগ পালোঁ, বহুত টাইম কথাও পাতিলোঁ। তাই হাঁহি মোক লগ পায়, আৰু তাইক বজাৰতে এৰি মই ঘৰলৈকে গুচি আহিলোঁ। ঘৰত আলহী আহি আছে বোলে, ফোন কৰিছিলে, তো সেইকাৰণে ঘৰলৈকে গুচি আহিলোঁ। বজাৰৰ পৰা আহি পোৱা অলপ দেৰিয়ে হ'লে, মানে কি আহিলৈকে মোৰ বা এজনী আহিছে। বাক বোলে ভিডিঅ'ত দেখাব নালাগে। বা আহিছিলে থ্ৰেডিং কৰিবৰ কাৰণে, বাও আহিছিলে, তাৰপিছত তাইৰ ছোৱালী, তাৰপিছত হাজবেণ্ড সকলোৱে আহিছিলে। সিহঁতক বোলে ভিডিঅ'ত দেখাব নালাগে বুলি ক'লে, তো সেইটো কাৰণে মই নেদেখালোঁ। তো বা কেনেকৈ থ্ৰেডিং কৰিছোঁ সেইখিনি মই দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। তাৰপিছত মই বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। বাক থ্ৰেডিং কৰি থাকোঁতে বাৰ হাজবেণ্ডে কেমেৰাটো ধৰি দিছিলে, কিন্তু বা এনেকৈ থ্ৰেডিং কৰি থাকোঁতে থ্ৰেডিং কৰি বহুত কথা পাতিলোঁ বাৰ লগত। তাৰপিছত বাহঁতেও ঘৰলৈ গুচি গ'ল, সিহঁতে বোলে ক'ৰবাত আজি আলহী খাবলৈ যাব কেইদিনমানৰ কাৰণে। বজাৰৰ পৰা মই এডাল ফুল পুলি আনিলোঁ, দাম বহুত বুলি কৈছিলে দাদাজনে, কিন্তু লাগি অলপ কমতে আনিলোঁ। তাৰপিছত মই বগৰী আনিলোঁ, আংগুৰ আনিলোঁ, ভাগিনজনীৰ কাৰণে ফ্ৰক ল'লোঁ, আৰু মই এটা ল'লোঁ কুৰ্তি। গৈছিলোঁ মই আলহী থ'বলৈ বা চব্জি বজাৰ কৰিবলৈ, বাকী চব্জি বজাৰটো কৰা নহ'লে। ভাগিনজনৰ ফ্ৰকটো ল'লোঁ, ভাগিনজনীৰ ভণ্টিৰ ছোৱালীৰ ফ্ৰকটো ল'লোঁ, কিন্তু মইহে নিজে কুৰ্তি আৰু পেনে ফুলৰ পুলি এইবোৰ কিনিকে লৈ আহিলোঁ। চব্জি বজাৰ একেবাৰে কৰা নহ'লে। মোৰ প্ৰায়ে তেনেকুৱা হয়, বজাৰত যাওঁ কিবা বেলেগ বস্তু কিনিবৰ কাৰণে, কিন্তু মই বেলেগ বস্তু কিনি লৈ আহোঁ। আপোনালোকৰ হয়নে নহয় মই নাজানো, কিন্তু মোৰ প্ৰায়ে তেনেকৈয়ে হয়। প্ৰায়ভাগ মই গালিয়ে খাওঁ, বস্তু কিনিব যাওঁ বেলেগ, কিন্তু মই বেলেগ বস্তু কিনি লৈ আহোঁ, মানে কি মই যি দেখোঁ তাকেই কিনি লৈ আহোঁ। তো সেইটো কাৰণে আৰু দিনটো এনেকৈ সিপিনে কৰি থাকোঁতে দিনটো গুচিয়ে গ'লে। এতিয়া মই ৰাতিৰ সাজৰ কাৰণে ভাত তৰকাৰী বনাব ওলাইছোঁ, লগতে মই গ্ৰীণ মটৰ চাটনি এখনো বনাম। মানে হাজবেণ্ডে বহুত চাটনি খাই ভাল পায়, প্ৰতিটো ভাততে এখন চাটনি লাগে, তো সেইটো কাৰণে মই গ্ৰীণ মটৰ চাটনি এখন বনাবলৈ ওলাইছোঁ। তো আপোনালোকক মই কেনেকৈ গ্ৰীণ মটৰ চাটনিখন বনালোঁ আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব। গ্ৰীণ মটৰ চাটনিখিনিৰ কাৰণে লাগিব আমাক মটৰ, কেইফুটামান নহৰু, কেঁচা জলকীয়া, ধনিয়া। মোৰ ধনিয়াখিনি অলপ শুকাই গৈছে, আপোনালোকে কেঁচা ধনিয়া ল'ব। গ্ৰীণ মটৰ, নহৰু, জলকীয়া ভালকৈ চেলাই লৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত তাৱাখন অলপ জুইত গৰম হ'বলৈ দি অলপ মিঠাতেল তাতে ঢালি দিলোঁ। ঢালি দি গেছ
গেছটো অকণমান কম হিট কৰি তৰকাৰীখিনি গৰম হোৱাৰ পিছত মই ধুনীয়াকৈ তাতে মটৰ নহৰু জলকীয়া ঢালি পেলাই লাহে কম হিটত ভাজি আছিলোঁ। ভাজাৰ পিছত গ্ৰীণ মটৰ ভাজা হোৱাৰ পিছত অলপ ঠাণ্ডা হোৱাৰ পিছত মিক্সি বাতিটোত মই ধুনীয়াকৈ দি ল'লোঁ। দি লৈ তাতে ধনিয়া পাত অলপ, নিমখ অলপ ধুনীয়াকৈ দি লৈ মিক্সি গ্ৰাইণ্ডাৰটোৰে মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ। এয়া চাওক, গ্ৰীণ মটৰ মোৰ ৰেডি। গ্ৰীণ মটৰ চাটনি ধুনীয়াকৈ বনোৱা হৈ গ'লে। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।